তো গুড মৰ্ণিং গাইজ। আপোনালোকক কৈছিলোঁ নহয় যে জানুৱাৰী 1 তাৰিখৰ পৰা পূৰা ভিডিঅ' দি থাকিম, ডেইলি লাইভ ব্লগছ। চ' আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰাৰ আগতে মোৰ তৰফৰ পৰা সকলোকে হেপী নিউ ইয়াৰ। মোৰ ইউটিউব ফেমিলি সকলো সদস্যকে মোৰ তৰফৰ পৰা হেপী নিউ ইয়াৰ। তো এতিয়া উঠোঁ, উঠি ব্ৰাছ চাছ কৰি অলপ চাহ তাহ খাওঁ আৰু 1 তাৰিখৰ দিনাটো কেনেকুৱা পৰিৱেশ কি হৈ চাওঁ। তো বলক চাহ খাওঁ, চাহ কিনে আনে চাওঁ। চাহ ৰেডি হৈ আছে। মানুহে চাহ কৰিছে, কিন্তু জেগা পাকঘৰতটো একদম লেতেৰা হৈ আছে। দিয়ক খালি খানা চানা আছিল না, খানা চানা যোৱাৰ পিছত ঘৰে নাই। এতিয়া কোৱা আৰু কি খাব এতিয়া কোৱা। তো চাহৰ লগত নাস্তা আছে, এই পিঠা আৰু সেনেকৈ ঢকলা বনাইছিল। আমি ঢকলা নাখাওঁ, আমি খাম পিঠা। যিহেতু আমি অসমীয়া মানুহ, আমি অসমীয়া বস্তু খাম। বনাইছিল কিন্তু ডিছটো ঢকলা চকলা, কিন্তু আমি নাখাওঁ ঢকলা। আমি খাম এই পিঠাই খাম আৰু লাল চাহ বেষ্ট। ইমান লাল চাহ খাব, লগত এই পিঠা চিঠা খাব, যিকোনো খাই ৰাতিপুৱাই এগিলাচ গৰম পানী আৰু লাল চাহ। কাৰণ গাখীৰ চাহ খালে বেছিকৈ গেষ্ট্ৰিক চেষ্ট্ৰিক হ'ব, টেবলেট খোৱাতছে কি লাল চাহ খোৱাই বেছি বেষ্ট, গম পাই না? তো ময়ো চাহ আনি খাওঁ। চাহ তাহ খোৱা হ'ল। চাহ তাহ খোৱাৰ পিছত অলপ ওলাই যাওঁ। আজি 1 জানুৱাৰী তাৰিখ আৰু চলি মাখানে বোলে ফিল্ডৰ কাম কৰে, ক্ৰিকেট খেলা ফিল্ডত। চ' ক্ৰিকেট খেলা ফিল্ডৰ কাম অলপ কৰি দিওঁ তাৰ লগত যায়। কিন্তু কপৰ বিষ ইমান কৰিব পাৰিব নহয়, অলপমান যি পাৰোঁ তাকে কৰিম। আপোনাৰ জানুৱাৰী নহয়, কি বুলি 2026 চনটোত মই 3টা এম লৈছোঁ। এই 3টা এম যদি ক্ৰেক কৰিব পাৰোঁতো ভালেই হ'ল। এম কেইটা আপোনালোকক কৈ দিম। প্ৰথমটো এম হৈছে মোৰ ইউটিউব চেনেলটো মনিটাইজ কৰা। ছেকেণ্ড হৈছে গভৰ্ণমেণ্ট জব এটা, যিকোনো গভৰ্ণমেণ্ট জব এটা ক্ৰেক কৰিব পাৰোঁ ন, সেইটো চাম। আৰু 3 নম্বৰটো নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিম। এই 3টা এম লৈছোঁ যাতে চাওঁ স্ক'ৰ কৰিব পাৰোঁ নোৱাৰোঁ। আপোনালোকেও কিবা এটা 2026 স্ক'ৰ লওক যে এই 3টা বস্তু মই কৰিম। বেছি নহয়, 3টা বা 2টা, এই 3টা কৰিব পাৰোঁ নোৱাৰোঁ চাম। তেতিয়াই ভাল লাগিব দিয়কচোন। 2026টো চেলেঞ্জিং কিবা এটা হ'ব। তো বলক নাকি ফিল্ডকে যাওঁ। তো ফিল্ডত কাম কৰিব আহিছোঁ, কেৱল এইটো অপি আছে চাওকচোন, বেলেগ আৰু কায়ো নাই। এই ফিল্ডত গাঁৱত কাম কৰিব আহিলে ফিল্ডখন কোনোবাই খাই থৈ গৈছে। চব ঠিক কৰিব আহিছিলোঁ এখন ফিল্ডখন, কিন্তু চলি এটাও নাই, কায়ো চলি নাই, কেৱল এই এপিটো আছে। নাই আৰু এখন স্কুলখন পিপলিবাৰী হাইস্কুলখন আমাৰ, বেলেগ কায়ো চলি নাই এটাও। গোটেইখিনি গম নাপাই নাই মোক, ময়ো দিয়া পাৰি তেতিয়া সেইটো ভিডিঅ' হয়। কি লাগে, কি কৰিব লাগে, এই কৰিব কি কৰিব আহিছোঁ আমি ইয়াতে কচোন, কি কৰিব আহিছোঁ আকে? তোমাৰ নামটো কি, তোমাৰ নামটো কি হা? কি নাম? অক্ষয়নী হলই। দেউতাৰ নাম কি? সঞ্জয় হলই। পিবিছো আমি ফিল্ডৰ মাজত, এইকাৰণে লৈ যাম দিয়ক। কি নাম কোৱা তোমাৰ? কি কৰিব আহিছোঁ আমি একে, কি কৰিব আহিছোঁ আমি একে? এইটো ফিল্ডত কাম কৰিব আহিছোঁ। কেৱল এইটো এটা ল'ৰা আহিছে আমাৰ ফিল্ডত পানী দিবাক লগি। এতিয়া আমি চব উইট মাতি আনবা গৈছোঁ, ইমান মাহান চলি, কিন্তু চলি নাছিল, জাষ্ট এই মাত্ৰ হৈছে। এই মাৰে নাই বল, নাই বল, বল মাত এই টুকরা এটা ভরো, টুকরা এটা ভরো। ওকে যা চিন্তু ক কি হবা, কিয় খং উঠিছিল আজি? সেইটো কৈ দি, এইবাৰ কৈ দি কি খং উঠিলি? তই তই বুলি কয় ব্লগাৰ অফ দ্য ইয়াৰ হ'লে কি লাংটা হৈ যাবি বুলি কৈছিলি? এখন ফিল্ডত দে এইবাৰ 2026 দে কাম এই আৰু চাই আছে, এই যোৱা নাই ঘৰক, এইকেইটা চলি তাতে আহি পৰিছে চব স্কুলত চলে। মানে কিয় কৈছা তুমি স্কুলত পঢ়িব লাগে না? হা কিয় যোৱা এতিয়া? এই এটা চাব আহিছে শুনে শুন, তোৰ ইউটিউব চেনেলটোৰ নাম কৈ যা দে।
কি চেনেলটোৰ নাম A to Z comedy. A to Z comedy H9K. H9K 2.0. তে চাবা কৈ যাওক লগে বন্ধ কর বন্ধ কর A to Z comedy 2.0. Ada. এটা ডাঙৰ আৰু একবাৰ তো ফিল্ডৰ কাম চাম কৰি আহিলোঁ কৰি ঘৰ আহি পালোঁ জাষ্ট চলিমাখান দেখি কি চাইকেলৰ ষ্টেণ্ড দেই তাতে আৰু ক'ব নহ'ল আৰু চাইকেল পঢ়া পাতিৰ ক্ষেত্ৰত নহ'ব পাৰে কিন্তু আপোনাৰ চাইকেলৰ ষ্টেণ্ডাৰ্ড হওক বাহিৰা গেমিঙত হওক এলাহানত আজিকালি চলিব নোৱাৰে কি ক'ব আৰু এইটো সুৰ স্কুলৰ পৰা আহিছি কি কৰিছে চা আৰু আমাৰ এইটো কাৰিকৰ তাই ট্ৰেক্টৰৰ ৰছী বান্ধি আছে ইয়াৰ কাৰণে এখন ট্ৰেক্টৰ নেকি তোমাৰ ট্ৰেক্টৰখন কি কৰবা চলাবা দে চলাচোন কেনেকৈ চলাই বাহ সৰুতে আমিও খেলিছিলোঁ ইমান গেম কিন্তু এতিয়া এখন গেম খেলাৰ বয়স নাই আৰু দাদা তো আমাৰ আজি 1 তাৰিখৰ চেফ চাব নেকি আমাৰ গুদুলা চেফ কি ভাজিছ গুদুলা কি ভাজিছ আলু ভাজা আজি কি কি খানা আছে আইটেম দালি ভাত আজি দিনৰ আৰু আলু ভাজা শাক ভাত আৰু দালি তো গাইজ এতিয়া আজি ক্ৰিকেটৰ ছিজন তো ভাত চাত খাই ল'লোঁ ভাত চাত খাই লৈ অলপ বোলো ক্ৰিকেট খেলবাই যাওঁ তাৰপৰা বেমাৰটো বেয়া হৈছে কিবা অলপ কি হ'ল অঁ চক এতিয়া আমাৰ খেলা প্লেয়াৰ আমাৰ প্লেয়াৰ আৰু এইকেইটা এইকেইটা আমাৰ প্লেয়াৰে বেট ধৰবা গৈছে আমাৰ প্লেয়াৰে চিন্ময় তালুকদাৰ বুলি মাৰিবি এতিয়া নাগে ছাবস্ক্ৰাইব কৰি থবি ৰাতি তো খেলা অলপ খেলাৰ পিছত ঘৰত যাই ভিডিঅ' কৰিছোঁ আৰু তো খেলা খেলি আহিলোঁ খেলা খেলি অহাৰ পিছত ৰিজাল্টটো ক'ব লাগিব নহয় ৰিজাল্ট দোকান খেলা দোকানে আহিছোঁ গেল আজি পইচা অলপ কথা নাই 1 জানুৱাৰী কি জানে 2026 দিন হাৰাতে যায় ক'ব নোৱাৰি আৰু সেইটো আৰু তো চাওঁ ৰং বেটটো ওজন বাঢ়াব ৰান লাগছে ৰং কৰিছিলোঁ তাৰমানে কিমান ওজন হ'ল বেট পাতৰ চাওঁ অলপ কিমান সেই আছে আমাৰ চাউল ৰুখা মেচিন এতিয়া গম পাই যাম ওজনটো কিমান আছে কি ক'বা এতিয়া ক কি হৈছোঁ ক মই তোৰ তাকে ভাত খাই যাব লাগিব মোক কি খুৱাবা ভাতৰ লগত কি খুৱাবা মাছৰুম খুৱাবা আজি দিনটো কি কৰিছিলা ফিল্ডত মোৰ লগত আছিলা দে বাই বাই দে বাই বাই কেইটা বাই 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 যাওঁ দে যাওঁ দে বাই বাই আৰু কেই নাই ককলৰ বি হৈছে ঘৰত যাওঁ এতিয়া মেডিকেলত যাম বাই 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 তো এইবাৰ ফাইনেলি ঘৰ আহি পাইছোঁ ঘৰত চাম যিমানবাৰ কৈছোঁ গুদুলাই মোবাইল চাই থাকে কিবা চাই থাকে এইবাৰ সি কি কৰি আছে আমি গুদুলাই চাম মনে মনে যাই আছোঁ বলকচোন চাম এইবাৰ পঢ়ি আছে ই গুড 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 পঢ়ি আছে তো পঢ়ক তাক ডিষ্টাৰ্ব নিদাম বলক অলপ ময়ো অলপ পঢ়োঁ ষ্টাডি কৰোঁ তো মই কৈছিলোঁ যে 3টা এম মই এটাতো কৰিয়ে আছোঁ আৰু এটা ষ্টাডি অলপ পঢ়িব লগা আছে ষ্টাডিখিনি কৰোঁ ষ্টাডিখিনি কৰাৰ পিছত আপোনালোকক সেই কৰিম লগ কৰিম তো পঢ়া পাতি শেষ কৰিলোঁ বৰ্তমান অলপ চলপ পঢ়ি এতিয়া আমি যাওঁ বাৰীত খানা বনাব লাগে ৰাতিৰ আহাৰ তো মায়ে ৰাতি বাৰীত বনাই আছে তো বলক কি কি আঞ্জা বনাই আছে চব দেখাই আছোঁ আপোনালোকক আৰু ইয়াক জোতা পিন্ধাই দিব লাগে কি পিন্ধাই দিব লাগে নিজে পিন্ধিব নোৱাৰা কিয় ডাঙৰ হ'ব আছে আৰু চলো
তো এতিয়া আমাৰ খানা বনি আছে কি বনাইছে চাং দেই নাকি দি মটৰ চব্জি মাতিছে কিহৰ খানা কি কি অটো কি আছে আজি চিলি পনীৰ চিলি পনীৰ তো আমাৰ এইকেইদিন ইয়াতে এখন বিছনা বনাই লৈছোঁ বিছনাখন দুটা কি নহয় কিয় বাগাত দি কেৱল মোবাইল থাকোঁ তাৰ বেলেগ কাম নাই এখন বিছনা গুডু মই তাৰপিছত আৰু মাহঁত আহিব আৰু এইটো আমাৰ চৌকা বনাই লৈছোঁ বুঢ়া কৰি এতিয়া খানা এইকেইদিন ঠাণ্ডাৰ দিনত জানুৱাৰী কি বোলো উৰুকা নাযাব কিন্তু সেইটোৱে চলি থাকিব আৰু খানা চানা একদম এই চাহ আহিছে চাহৰ লগত দিছে নাস্তা খালি মুড়িৰ লাৰু তো এতিয়া ৰাতিৰ আহাৰ পনীৰ চব্জি ভাত এতিয়া ইও ভাত খাই আছে তো আমিও ভাতখিনি খাই লওঁ দিয়ক আজি আৰু এখিনি ইয়াতে আছিল তো ৰাতিপুৱাৰ পৰা ৰাতিপুৱা কি কৰিলোঁ তো আপোনালোকে দেখাই পেলাক যদি ভিডিঅ'টো ভাল লাগছে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব বা যদি ফেচবুকতো দিম ফেচবুকত দিলে ফ'ল' কৰি দিব পেজটো তো আজিলৈকে এইখিনি ইয়াতে আছিল দেন বাই বাই ৰ'ব সকলোকে মোৰ তৰফৰ পৰা আমাৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক হেপী নিউ ইয়াৰ ব্লগাৰ অফ দ্য ইয়াৰ হ'লে কি লাংটা হৈ যাবি বুলি কৈছিলি ফিল্ডত লাংটা নাছিল এখন ফিল্ডত দে 2026